আমি কালি অসমীয়া ব্যাকৰণ পাঠৰ সমাসৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিছিলোঁ। কালি আমি সমাস কাক বোলে, সমাস কেইবিধ, তাৰে আমি দ্বন্দ্ব সমাসৰ 3টা ভাগ, ইতৰেতৰ দ্বন্দ্ব সমাস, সমাহাৰ দ্বন্দ্ব সমাস, এই 2টা বিষয়ে জানিলোঁ। আজি একশেষ দ্বন্দ্ব সমাস আৰু দ্বিগু সমাসৰ ওপৰত আমি আলোচনা কৰিম, আৰু সময় হ'লে আমি কৰ্মধাৰয় সমাসৰ লগতো আলোচনা কৰিম। এতিয়া দ্বন্দ্ব সমাসৰ ৩৩ নম্বৰটো হ'ল একশেষ দ্বন্দ্ব সমাস। একশেষ দ্বন্দ্ব সমাস তোমালোকে দেখিছা। একশেষ দ্বন্দ্ব সমাসত যে যি দ্বন্দ্ব সমাসত ব্যস্ত পদবিলাকৰ কেৱল প্ৰথমটো থাকে, পিছৰবিলাক লোপ পায়, আৰু সেই প্ৰথমটো বহুবচন হয়, তাকে একশেষ দ্বন্দ্ব সমাস বোলে। একশেষ দ্বন্দ্ব সমাস বোলে অৰ্থাৎ যে যি দ্বন্দ্ব সমাসত ব্যস্ত পদবিলাকৰ কেৱল প্ৰথমটো থাকে, পিছৰবিলাক লোপ পায়, নাইকিয়া হৈ যায়, আৰু সেই প্ৰথম পদটো কি হ'ব, প্ৰথমটো বহুবচন হয়, তাকে একশেষ দ্বন্দ্ব সমাস বোলে। যেনে আমি ক'ম ৰাম, হৰি, যদু আৰু মধু। এইটো আমাৰ ব্যাস বাক্য। ৰাম, হৰি, যদু আৰু মধু। কিন্তু আমি কি বুলি ক'ম, এওঁলোক যেতিয়া গৈ আছে, আমি যেতিয়া মাতিম, তেতিয়া আমি গোটেইকেইজনক নাম ধৰি নামাতো, এজনকে আমি নাম ধৰি মাতিম। যেনে প্ৰথমটো আছে আমাৰ ৰাম, গতিকে আমি কি বুলি ক'ম, ৰামহঁত বুলি আমি কোৱাৰ লগে লগে এই যে 4জন গৈ আছিলে তেওঁলোক ৰৈ দিব। যেতিয়া আমি ৰাম শব্দটোৱে গোটেইকেইজনকে আমি গোটেইকেইজনকে যে আমি মাতিছোঁ, তেওঁলোকে জানিব লাগিব, যিহেতু আমি তাত হত বহুবচনটো লগাই দিছোঁ, ৰামহঁত বহুবচনটো লগাই দিছোঁ। এই ৰামহঁত বহুবচনটো লগাওঁতে তাত আমাৰ কি লোপ পালে, নাইকিয়া হৈ গ'ল, হৰি নাইকিয়া হ'ল, যদু নাইকিয়া হ'ল, মধু নাইকিয়া হ'ল। তেওঁলোকৰ নামকেইটা আমি উচ্চাৰণ কৰা নাই, মাত্ৰ ৰাম শব্দটো উচ্চাৰণ কৰিছোঁ। ৰাম লগত আমি হত বহুবচন লগাই দিলোঁ, হত। গতিকে ৰামহঁত বুলি কোৱাৰ লগে লগে হৰি, যদু আৰু মধু গোটেইকেইজনে জানিব লাগিব যে আমাক মাতিছে। সেয়েহে আমাৰ এনেধৰণৰ যিবিলাক আমাৰ সমাস, তাক আমি কি সমাস বুলি ক'ম, একশেষ দ্বন্দ্ব সমাস। অৰ্থাৎ এই ৰামহঁততেই গোটেইকেইটা আমাৰ শেষ হৈ গৈছে। আকৌ তেনেকৈ আমি সীতা, ৰীতা, যামিনী, নীতা গান গাই আছে, তেতিয়া ক'ম কি, ৰীতাহঁতে গান গাই আছে। বা তেতিয়া ক'ম আমি সিহঁতে গান গাইছে, কোনে গাইছে, ৰীতাহঁতে গাইছে বা সীতাহঁতে গাইছে, কোনোবা এজনী, প্ৰথমজনী নামটোৱে আমি ল'ম। একেদৰে তুমি, মই, সি, আমি গোটেইকেইটা কি বুলি ক'ম, আমি বুলি ক'ম। তুমি, সি আৰু মই 3জন লগাই আমি বহুবচন হ'লো, আমি হ'লে আমি গোটেইকেইজনক বুজিম। এনেধৰণৰ সমাসক আমি কি বুলি ক'ম, একশেষ দ্বন্দ্ব সমাস। গতিকে দ্বন্দ্ব সমাস 3টা আমি গম পালো। প্ৰথম হ'ল ইতৰেতৰ দ্বন্দ্ব সমাস। ইতৰেতৰ দ্বন্দ্ব সমাসত আমি দুজনৰ মাজত থাকিব দ্বন্দ্বটো, অৰ্থাৎ সংযোজক অব্যয়টো থাকিব, ৰাম আৰু সীতা, ৰাম আৰু লক্ষ্মণ, ছাত্ৰ আৰু ছাত্ৰী, শিক্ষক আৰু শিক্ষয়িত্ৰী। শিক্ষক আৰু শিক্ষয়িত্ৰীটো হ'ল আমাৰ ব্যাস বাক্য, আৰু শিক্ষক শিক্ষয়িত্ৰী একেটা কৰিলোঁ যে সেইটো হ'ল আমাৰ সমস্ত পদ। যেনেকৈ ছাত্ৰ আৰু ছাত্ৰী সেইটো ব্যাস বাক্য, ছাত্ৰ ছাত্ৰী সমস্ত পদ। গতিকে আমি ইতৰেতৰ দ্বন্দ্ব সমাস, তাৰপিছতে আমি পালোঁ কি, আমি সমাহাৰ দ্বন্দ্ব সমাস। সমাহাৰ দ্বন্দ্ব সমাসত আমি 2টা আছে। সমাহাৰ দ্বন্দ্ব সমাসত বহুতখিনি বস্তু মিল হৈ থাকিব, কিন্তু আমি 2টাকে বুজিম, মাহ প্ৰসাদ বুলি ক'লে, মাহ চাউল বুলি ক'লে মাহ, চাউল, খল, কুঁহিয়া, আদা গোটেইবোৰ লগাব লাগিব। কাঁহী বাতি বুলি কোৱাৰ লগে লগে কাঁহী বাতিটো সমাহাৰ দ্বন্দ্ব, কাঁহী বাতিৰ লগত আমাৰ কি আহিলে, ঘটি, লোটা, গিলাচ, প্লেট আমাৰ চব আহিলে, সেইটো সমাহাৰ দ্বন্দ্ব। আকৌ একশেষ দ্বন্দ্ব আমি এতিয়া আজি ক'লো যে যি দ্বন্দ্ব সমাসত ব্যস্ত পদবিলাক কেৱল প্ৰথমটো থাকে, পিছৰবিলাক লোপ পায়, সেইটোৱে হ'ল আমাৰ
বহু প্ৰথমটো বহু বচন হয়, তাক আমি আকস্মিক দ্বন্দ্ব সমাস বুলি ক'ম। ৰাম হৰি যদু মধু ৰামহঁত, সি তুমি মই আমি, সীতা ৰীতা ৰীতা যামিনী কাঞ্চন, ইহঁতি গান গাইছে, এতিয়া সীতাহঁতে গান গাইছে। এইবিলাক হ'ল আমাৰ কি সমাহাৰ দ্বন্দ্ব। আকৌ তাৰপিছত আমি পঢ়িম দ্বিগু সমাস। দ্বিগু সমাসত কি হ'ব? দ্বিগু সমাসত সদায় সংখ্যাবাচক শব্দবিলাক থাকিব দ্বিগু সমাসত, মনত ৰাখিবা। দ্বিগু সমাসে সদায় সংখ্যা বুজাব। দ্বিগু সমাসত সংখ্যা থাকিব যে যি সমাসৰ প্ৰথম ব্যস্ত পদটো সংখ্যাবাচক হৈ একে জাতীয় বস্তুৰ সমাহাৰ বুজায় তাকে দ্বিগু সমাস বোলে। যেনে মনত ৰাখে, যি সমাসৰ প্ৰথম ব্যস্ত পদটো সংখ্যাবাচক হৈ একে জাতীয় বস্তুৰ সমাহাৰ বুজায় তাকে দ্বিগু সমাস বোলে। যেনে দুমাহৰ সমাহাৰ সমান দুমাহী, ত্ৰিভুৱনৰ সমাহাৰ ত্ৰিভুৱন, ত্ৰিভুৱনৰ সমাহাৰ ত্ৰিভুৱন। তেনেকৈ চাৰি আলি সমাহাৰ চাৰিআলি, চাৰিটা আলি সমাহাৰ চাৰিআলি, তিনি আলি সমাহাৰ তিনিআলি, ত্ৰিবাট সমাহাৰ ত্ৰেবেটা, সাতটা বা সপ্ত বিহু জুৰি সাত বিহু। এই যে নৱৰত্ন সমাহাৰ নৱৰত্ন, পঞ্চৰস সমাহাৰ পঞ্চৰস। এই পঞ্চ নৱ দশ দশম দ্বাদশ দো, গতিকে এইবিলাক চতুৰ্ভুজৰ সমাহাৰ চতুৰ্ভুজ, চাৰিটা বাহুৰ সমাহাৰ চতুৰ্ভুজ। এইবিলাকক আচলতে চতুৰ, এই সংখ্যাবাচক শব্দবোৰ আমাৰ আগলৈ অহাৰ কাৰণে ইয়াক আমি দ্বিগু সমাস বুলি ক'ম। দ্বিগু সমাস মাত্ৰ এটাই। তাৰ পৰা আহিলে আমাৰ কি কৰ্মধাৰয় সমাস। কৰ্মধাৰয় সমাস, দ্বিগু সমাসটো বুজি পাইছা যে যি সমাসৰ প্ৰথম ব্যস্ত পদটো সংখ্যাবাচক হৈ একে জাতীয় বস্তুৰ সমাহাৰ বুজায় তাকে দ্বিগু সমাস বোলে। গতিকে যেনে দুই মাহৰ সমাহাৰ দুমাহী, ত্ৰি মানে তিনি, ত্ৰিভুৱনৰ সমাহাৰ ত্ৰিভুৱন। তেনেকে চাৰিটা আলি সমাহাৰ চাৰিআলি, ত্ৰিবাটৰ সমাহাৰ ত্ৰেবেটা। এই শব্দবিলাক আমি তেনেদৰে লিখিম। নৱৰত্নৰ সমাহাৰ নৱৰত্ন, চতুৰ্ভুজৰ সমাহাৰ চতুৰ্ভুজ। গতিকে এইবিলাক হ'ল আমাৰ আচলতে দ্বিগু সমাস। সংখ্যাবাচক থাকিলে জানিবা দ্বিগু সমাস। তাৰপিছত আহিলে আমাৰ কৰ্মধাৰয় সমাস। কৰ্মধাৰয় সমাসত সদায় এটা কথা মনত ৰাখিবা, বিশেষ্য আৰু বিশেষণ, বিশেষ্য আৰু বিশেষণ দুইটা আমাৰ তাত থাকিব লাগিব। ইয়াত চোৱা, বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয় তাক কৰ্মধাৰয় সমাস বোলে। বিশেষ্য আৰু বিশেষণ, বিশেষ্য কোনবিলাক? নাম মাত্ৰে বিশেষ্য পদ। বিশেষণ কোনবিলাক? যিবোৰ দোষ গুণ পৰিমাণ আদি বুজায়, যাৰ গুণ থাকিব লাগিব তাকে আমি বিশেষণ বুলি ক'ম। গতিকে সমাসবিলাক ভাঙোতে চাবা যে বিশেষণ আছে নেকি। এই বিশেষণযুক্ত বা বিশেষযুক্ত শব্দ থাকিলে তাক কৰ্মধাৰয় সমাস বুলি জানিবা বা বুজি পাবা। যেনে ৰঙা যি ফুল, ৰঙা ফুল, ফুলটো কেনেকুৱা? ৰঙা, ৰঙা তাৰ এটা গুণ বিশেষণ। ফুলটো বিশেষ্য, গতিকে ফুল বুলি ক'লে বিশেষ্য। ফুলৰ যি ৰং তাক ৰঙা, বগা, হালধীয়া এইবোৰ তাৰ গুণ বিশেষণ। গতিকে ৰঙা যি ফুল ৰঙা ফুল। মহান যি পুৰুষ মহাপুৰুষ, আমি সকলো মহাপুৰুষ ন, শংকৰদেৱ মহাপুৰুষ, মাধৱদেৱ মহাপুৰুষ। গতিকে মহান তেওঁলোক, মহান, মহানটো এটা আমাৰ কৰ্ম বিশেষণ। মহান যি পুৰুষ মহাপুৰুষ। ৰঙা যি ফুল ৰঙা ফুল। এনেকৈ বগা যি গাখীৰ কি মহান যি পুৰুষ মহাপুৰুষ। এনেকুৱা শব্দ আমাৰ বহুত আছে। চন্দ্ৰ নিচিনা বদন চন্দ্ৰবদন, পদ্ম নিচিনা সদৃশ লোচন পদ্মলোচন। তেনেকে জ্ঞান ৰত্নৰ তুল্য জ্ঞানৰত্ন, হাঁহি থকা মুখ হাঁহি মুখ, সিংহ চিত্ৰিত দুৱাৰ সিংহদ্বাৰ বা সিংহ অংকিত দুৱাৰ সিংহদ্বাৰ। এইবিলাক হ'ল আমাৰ কৰ্মধাৰয় সমাস। কালি কৰ্মধাৰয় সমাসত আমাৰ কেইবাটা ভাগ আছে। এইকেইটা হ'ল ধৰা মধ্য পদলিপি কৰ্মধাৰয় আৰু অন্ত পদলিপি কৰ্মধাৰয়, মধ্য পদলিপি অন্ত পদলিপি আৰু ৰূপক কৰ্মধাৰয় সমাস। উপমিতি উপমান এই গোটেইবিলাক থাকিব। গতিকে আমাৰ কৰ্মধাৰয় সমাস কেইবাটাও ভাগ আছে। আমি মুঠতে আমি কৰ্মধাৰয় সমাস বুলি জানিলেই
হ'ব আচলতে কৰ্মধাৰয় সমাসে তোমালোকৰ বিশেষকৈ এতিয়া পাছত আমি এইখিনি আমি ভালকৈ জানিম কৰ্মধাৰয় সমাসৰ কোনটো মধ্য পদলিপি কোনটো অন্ত পদলিপি সেইটো আমি ক্লাছত ভালকৈ বুজিম বোৰ্ডত গতিকে এতিয়া হ'ব আমাৰ কৰ্মধাৰয় সমাস যে বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয় তাকে আমি কৰ্মধাৰয় সমাস বোলে যেনে ৰঙা যি ফুল ৰঙা ফুল মহান যি পুৰুষ মহাপুৰুষ চন্দ্ৰৰ নিচিনা বদন চন্দ্ৰবদন পদ্ম সদৃশ লোচন পদ্মলোচন নে হাঁহি থকা মুখ হাঁহি মুখ সিংহ অংকিত দুৱাৰ বা চিত্ৰিত দুৱাৰ সিংহ দুৱাৰ সিংহ অংকিত আসন সিংহাসন এইবিলাক হ'ল আচলতে আমাৰ কি আমাৰ সেইবিলাক বিদ্যা ৰূপ ধন বিদ্যাধন এই যে আমি ব্ৰজৰ দৰে কঠিন ব্ৰজ কঠিন তেজৰ দৰে ৰঙা তেজ ৰঙা এইবিলাক আমাৰ সব কি কৰ্মধাৰয় সমাস এইবোৰ সব আমাৰ কৰ্মধাৰয় সমাস গতিকে মই আজি এইকেইটা সমাস আজি তোমালোকক মই ক'লোঁ কাইলৈ আমি আকৌ বেলেগ সমাসলৈ যাম গতিকে মই তিনিটা সমাস তোমালোকক বুজাইছোঁ তোমালোকে খুব গুৰুত্ব সহকাৰে মোৰ পাঠটো শুনিবা আৰু কৰিবলৈ যত্ন কৰিবা ধন্যবাদ তোমালোকে নিশ্চয় সমাসৰ ওপৰত অলপ জ্ঞান লৈছা বুলি